এইফালেও মোৰ ফালে এই ধমকে পিছফালৰ পৰা মাতি নিদিবা মোৰ জান নাই সৌভাগ্য হ'ল বুলিনো কেনেকৈ ভাবিলা সৌভাগ্য হ'ল বুলিনো কেনেকৈ ভাবিলা এনেকৈ ভাবিছোঁ এই দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় এই গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলতপক কৰিব এই অচিনাকি ঠাই লক্ষ লক্ষ কাৰে এই দেৱ মন্দিৰৰ মাজৰ পৰা এই কৃষ্ণ গোসাঁই ৰাজপ্ৰসাদটোনো কেনেকৈ উলিয়াব পাৰিব অৱশ্যে পাৰিলেও সেই দৌৰিবলৈ আকৌ ভিতৰলৈ সোমাবলৈ দিলেহে পাৰিবা কি কথা কয় কোন যাব ইমান দূৰলে ঘটনা চিনি নেপা জানি নেপা কোন যাব ইমান দূৰ বাবুৰা ভকত চাকি দি সাৰিব নোৱাৰা মই সকলো গম পাইছোঁ দেখোন তোমাৰ এই পত্ৰখনি ওলাই গৈছে নহয় ৰবাচোন দেই ৰবা ফাঁকি দিছা কোনে কোন তুমি কোনে মই এজন সাধাৰণ সন্যাসী এই দেখে দেখে ঘূৰি ফুৰোঁ কিন্তু দ্বাৰকালৈ মই প্ৰায়ে গৈ থাকোঁ কিন্তু তোমাৰ পক্ষে দ্বাৰকা ইমান দূৰ বা অতিক্ৰম কৰিলেতো বৰ টান হ'ব নহয় বুঢ়া ভকত হৰি নামে মোৰ মনত নহয় জানো আগৰ মানুহ বিচাৰি আনিব পাৰোঁ ৰবা অকলে যাবানে তোমাৰ লগতে ময়ো গৈ সেই গোসাঁই সেৱা এটা কৰি আহোঁ তোমাৰ যাব মন তাকে অথনিৰ পৰা নগৰ খুব এটা বেটিকে ঘূৰাই বুজাই ভালে কথা পিছে বুঢ়া ভকত পিছৰ আপোনাৰ অৱস্থাটো দেখি কিবা বৰ্তা কৰি দিয়া ন তোমাক বুলি বনাওঁ জানেই কিন্তু এটা কথা নহয় তোমাৰ লগত ইমান দূৰ বাট এই দ্বাৰকালৈ অতিক্ৰম কৰি তোমাৰ সহায় হৈ মই যাম তাৰ বিনিময়ত তুমি মোক কি দিবা কি দিবা আৰু তোমালোকে ইমান ভক লাগিছে আমি যাম তুমি কোনদিনলৈ পাওঁতে দুইটা গাইছিলোঁ কাম খাই এই কাম খাই কিন্তু তুমি যে ধৰিব লাগিব কিন্তু এটা কথা আছে মোৰ লগে লগে কিন্তু তুমি গাই যাব লাগিব যদিও লগতে কৰিছিলোঁ তোমাৰ কণ্ঠই মোৰ কণ্ঠ নহওক ইমান দিনৰ পাছত যে মিলন হৈছে তাৰ বিনিময়ত তুমি গাবই লাগিব মই ধৰিব হৰি নাম বিচাৰি খালো বাথুৰি Oh
কৈছোঁ এই বয়সত ইমানবোৰ বাদ অতিক্ৰম কৰি যোৱাটো কিন্তু বৰ কঠিন হ'ব তুমি নোহোৱা হ'লেও ভয় বাবা মই অকলে আৰু কাপোৰ নাই বাকী ইয়াৰ পাছৰ শাৰী কি আছিলে